বন্ধুসকল এটা ব্যতিক্ৰমী ভিডিঅ' কৰিবলৈ গৈ আছোঁ। আনকালে মই ঘৰৰ পৰা আৰম্ভ কৰোঁ। আজি যিডোখৰ জেগালৈ আহিছোঁ, যিডোখৰ ঠাইলৈ আহিছোঁ, সেই ঠাইডোখৰত উপস্থিত হৈ ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। বন্ধুসকল আজি মই উপস্থিত আছোঁ টিংখং মাহমৰা ঠোলাই নামঘৰত। এই ঠোলাই নামঘৰত মোৰ গুৰুৱে মোক নিমন্ত্ৰণ কৰিলে, মই ইয়ালৈ আহিছোঁ। লকডাউনৰ সময়ছোৱাত ল'ৰা ছোৱালীবিলাকে স্কুললৈ যোৱা, এই স্কুল বৰ্তমান বন্ধ হৈ আছে। গতিকে স্কুলত ঘৰৰ ৰাতিপুৱা গধূলি দুপৰীয়া কিতাপ পঢ়াৰ সময়তো তাৰ মাজতো সুৰুঙা উলিয়াই মোৰ গুৰুজনাই তেওঁলোকক দিহানামৰ আখৰা দিছে, হৰিনামৰ আখৰা দিছে, নেগেৰাৰ আখৰা দিছে, তালৰ আখৰা দিছে, শংখৰ আখৰা দিছে। আমি সকলো দেখিম। আজি মোৰ গুৰু আমন্ত্ৰণ মৰ্মে আহিছোঁ। আজি এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে বন্ধুসকল, শেষলৈকে চাই থাকক। তো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। হৰি হে হৰি হে কৃষ্ণ। সোমাই গৈ আছোঁ। চব আপোনালোকে শব্দ শুনিছেই চাগে। চব ইয়াত কণ কণ ভাইটি ভণ্টিসকল সকলো সাজু হৈ আছে। আৰু ইয়াত অলপ দেখাইছোঁ নামঘৰ পৰিৱেশ। হৰি হে হৰি হে কৃষ্ণ। বন্ধুসকল, মইনাসকলৰ অনুষ্ঠান আৰম্ভণি কৰাৰ পূৰ্বে মই যিটো নামঘৰলৈ আহিছোঁ, মাহমৰা ঠোলাই নামঘৰ, এই ঠোলাই নামঘৰৰ সিংহাসনখন আগতে আপোনাক দেখাব লৈছোঁ। কৃষ্ণ চাওক, কি সুন্দৰ পৰিৱেশত এখন সিংহাসন প্ৰতিষ্ঠা হৈ আছে। আৰু কাষৰ পৰিৱেশ চাওক আপোনালোকে, কাষৰ দৃশ্য চাওক। এয়া গছ গছনিৰে ভৰপূৰ এটা প্ৰাকৃতিক পৰিৱেশ। হাঁহ আছে, ময়ূৰ চৰাই আছে, আৰু পিছফালে চাওক জিৰি জিৰিকৈ নিজৰা বৈ আছে, চৰাই আছে। সম্পূৰ্ণ এটা ধুনীয়া পৰিৱেশ। বন্ধুসকল আপোনালোকে কমেণ্ট কৰক কেনেকুৱা লাগিছে। বন্ধুসকল বৰ্তমান মই নামঘৰৰ ভিতৰ চোৱালৈ আহিলোঁ। চব ভাইটি ভণ্টিসকলে ধুনীয়াকৈ তাত বহি আছে। আৰু মোৰ ওচৰতে মোৰ গুৰু আছে। পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আজি এই সম্পূৰ্ণ ভিডিঅ'টো, আমাৰ এই সম্পূৰ্ণ মইনাসকলৰ অনুষ্ঠানটো মোৰ গুৰুৱে আঁত ধৰিব। গতিকে এই আজি অনুষ্ঠানৰ উদ্দেশ্য খুব চমুকৈ মই গুৰুক দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম অনিল দানৱ। এই ঠোলাই নামঘৰতে আজি কণ কণ মইনামণিহঁতক লৈ এটা অকণি মেল নামৰ অনুষ্ঠান আয়োজন কৰিব লৈছোঁ। এই অনুষ্ঠানটিত মইনাসকলে দিহানাম, বৰগীত, কবিতা, জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰদৰ্শন কৰিব। এই অনুষ্ঠানটি আপোনালোকে উপভোগ কৰিব। অনুষ্ঠানটি উপভোগ কৰি কেনেকুৱা পালে জনাব। কণ কণ মইনাহঁত ভৱিষ্যত দিশত যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আপোনালোকে শুভেচ্ছা আগবঢ়াব। হয় বন্ধুসকল, পোনপ্ৰথমে মই আপোনালোকক কৈছোঁ যে লকডাউনৰ এই সময়ছোৱাত ভাইটি ভণ্টিসকলে কেৱল পঢ়া শুনাই কৰা নাই, নামঘৰলৈ সদায় আহে। তেওঁলোকে আজি কি কৰে আজি, আৰু সেই হেতুকে আপোনালোকলৈ আগলৈ মোৰ গুৰুজনাৰ নিমন্ত্ৰণ মৰ্মে মই আজি এই নামঘৰত উপস্থিত হৈছোঁ। জানিব বিচাৰিছোঁ যে এই সিংহাসন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? সিংহাসন প্ৰতিষ্ঠা কৰা হৈছিল 2019 জেঠৰ 18, ইংৰাজী 2 জুনত প্ৰতিষ্ঠা কৰা হৈছিল। হয় বন্ধুসকল, এই যিটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ, মোৰ গুৰু আমন্ত্ৰণ মৰ্মে মই আহিছোঁ। আৰু চাওক ময়ো সম্পূৰ্ণ সাজত আছোঁ। আনকালে যেনেকৈ আপোনালোকে ভিডিঅ'বিলাকত দেখে তেনেদৰে মই থকা নাই। আজি যিহেতু হৰি মন্দিৰ ভগৱানক শ্ৰদ্ধা জনাই মই আজি এই পোচাকযোৰ পিন্ধি মই ইয়াত আপোনালোকলৈ বুলি কিছু দৃশ্যাংশ দেখাবলৈ আহিছোঁ।
আমি টিভি পৰ্দাত দেখোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনেকৈ কণ কণ ল'ৰা ছোৱালীবোৰলৈ কিছুমান প্ৰগ্ৰেম হয়, অনুষ্ঠান হয়, কিন্তু আমাৰ উজনিৰ ফালে এইবিলাক প্ৰগ্ৰেম একেবাৰে নহয়। সেইকাৰণে মই ভাবিলোঁ আমাৰ এই লকডাউনৰ সময়ত কণ কণ ল'ৰা ছোৱালীবোৰ এনেই সময় কটায়, গতিকে নামঘৰতে তেওঁলোকক একত্ৰিত কৰি তেওঁলোকক দিহানাম, বৰগীত, কবিতা, ভূপেন্দ্ৰ সংগীত ইত্যাদি এইবোৰক যদি আমি প্ৰদৰ্শন কৰাই ৰাইজৰ মাজত প্ৰকাশ কৰিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যত পথত আমি তেওঁলোকক আগবঢ়াই দিয়াৰ কথা ভাবিয়েই এই নামঘৰতে এইটো অনুষ্ঠান কৰাৰ পৰিকল্পনা কৰি আজি 15 দিনমানৰ পৰা এই আখৰাটো চলাই থকা হৈছিল। আজি 15 দিনৰ অন্তত আজিৰ দিনটোতে এই অনুষ্ঠানটো মানে আয়োজন কৰা হৈছে। হয় বন্ধুসকল, আপোনালোকে শুনিলে উদ্দেশ্য, আৰু মই মোৰ গুৰুৰ পৰা জানিব বিচাৰিম যে আপোনালোকে দেখি আছে যে থাপনাৰ কাষত যিটো কি বুলি ক'ব, এইটো পেইণ্টিং চাওক, ইমান সুন্দৰ পেইণ্টিং। এই পেইণ্টিং কোনে কৰিছে মই সেই কথাটো অলপমান জানিব বিচাৰিম। আমাৰ এই মণিকূটটোৰ যিটো আমি সজাই তুলিছোঁ, এইটো কৰিছিল শিমলুগুৰিৰ এজন শিল্পীয়ে, প্ৰশান্ত বৰুৱা নামৰ এজন ল'ৰাই। আমি তেওঁক নিমন্ত্ৰণ কৰি আনি এইটো কৰোৱাইছিলোঁ। এইটো কৰাৰ কথা হ'ল কি, আমাৰ ধৰ্মশাস্ত্ৰত মানে লিখা আছে এখন বৈকুণ্ঠ, এই বৈকুণ্ঠখন এনেকুৱা ধৰণে পৰিকল্পনা কৰা আছে, যেনেধৰণে পৰিকল্পনা কৰিছে আমি সেই পৰিকল্পনাৰ মতেই শাস্ত্ৰৰ বিধান মতে আমি এই মণিকূটটো আমি সজাই তুলিছোঁ। ইয়াত ৰাজহংস আছে, পদুম ফুল আছে, ময়ূৰী চৰাই আছে, কুলি আছে, আৰু বৈ অহা ধুনীয়া সুন্দৰকৈ বৈ অহা নিৰ্মল পানীৰে জুৰি বৈ আহিছে। সৰোবৰ বুলি কোৱা হয়, চাৰো সৰোবৰৰ নিৰ্মল জল, সুগন্ধি পদ্ম শুভে উত্তপল বুলি শাস্ত্ৰত লিখা আছে। আমি ঠিক তেনেধৰণে ৰাইজে কথা বতৰা পাতি আমাৰ মণিকূটটো আমি সজাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী গৰিমা দানং। মই এটি বৰগীত গাম। আজি কম কি তোমাৰ